हेलो फ्रेंड्स आशा करूँ सकलोरे निश्चय भाले आछे मोर भाल आज विशेष कारणत এই ভিডিওটি বনাবলৈ গৈ আছো আজি 14 সেপ্টেম্বৰ আৰু মোৰ আজি এটা বিশেষ দিন মোৰ হল আজি জন্মদিন কিন্তু মানে বিশেষভাৱে তেনেকুৱা একো কৰা হোৱা নাই কাৰণ আমাৰ মানুহ ঢুকাইছে হেতু কাৰণে আমি একো কৰিব নোৱাৰিলো তথাপিতো মায়ে কলে কি স্কুলৰ পৰা আহোতে কেন্ডেল লৈ আহিবি তেতিয়া মানে কেন্ডেলটো জ্বলাই পেলাই মানে ঘৰখন অন্ধকাৰ কৰি থলো আজি মানে মোৰ জীৱনটো যেহেতু এটি নতুন বাতৰি আকৌ মিলিব যাব ওলাইছো হেতু কাৰণে মানে মায়ে কলে কি ঘৰটো অন্ধকাৰ কৰি থোৱাটো মানে ভাল নেদেখি হেতু কাৰণে কেন্ডেল দুডালমান লৈ আহিছো আৰু কেন্ডেল জ্বলাই দিছো আৰু বিশেষ এনেকুৱা নাই আৰু স্কুলত মানে ষ্টুডেন্টছবোৰে ইমান মৰম দিছে ইমান ভাল লাগিছে নহয় সিহঁতে সৰুকৈ কিছুমান মানে উপহাৰ দিছে মোক মানে সেইবিলাক আসলে সৰু নহয় মোৰ কাৰণে বহুত ডাঙৰ উপহাৰ কাৰণ সিহঁতৰ তাত মৰম জড়িত হৈ আছে আৰু তাৰ মানে প্ৰতি বছৰে হেনেকুৱা মোৰ বাৰ্থডে বুলি পেলাই একো এনেকুৱা আয়োজন নকৰে মানে সৰুতে মাহঁতে বহুত কৰিছে কিন্তু এতিয়া মই ডাঙৰ হলো তো এতিয়া মই নিজে কৰিব পাৰিলে বেছি ভাল মা দেউতাৰ ওপৰতো কিমান খৰচ কৰি থাকিম কিন্তু মানে এতিয়া আৰু হেনেকুৱা কৰা হোৱা নাই এতিয়া ডাঙৰ হৈছো তো ইমান এটা ভাল নালাগে পিছত আকৌ মানে নতুনকৈ হাতত কিবা এটা ভালকৈ কাম পালে তেতিয়া আকৌ ডাঙৰকৈ কৰিম মানে গোটেই আমাৰ আলহীখিনিক মাতি পেলাই বা লগৰ সমনীয়াখিনিক মাতি পেলাই তেতিয়া আকৌ বেছি ভাল লাগে এনেটো ভালে লাগে গোটেইখিনি কৰিলে তথাপি মানে হেনেকুৱা এইবাৰ বিশেষ আয়োজন কৰা নাই আৰু কিন্তু তথাপিও মায়ে মানে মন্দিৰত প্ৰসাদ এভাগ দিয়ে কিন্তু এইবাৰ হেতু দিয়া হোৱা নাই তথাপি মনটো ভাল লগাইছে ষ্টুডেন্টছবোৰে আৰু মোৰ কলিগবিলাকে স্কুলত বহুত মৰম আদৰ কৰিছে সিহঁতে দিছে বিশেষ আৰু সিহঁতে মানে ষ্টুডেন্টছবোৰে চকলেট দিছে চকলেটটো গৰমতে গিলি গৈছে তথাপি খাব এৰা নাই এতিয়া আপোনালোকে বাকি ভিডিওখিনি চাই থাকক আৰু কি গিফ্ট দিছে সেইবিলাকো মই দেখুৱাই দিছো অকনমান আপোনালোকে সম্পূৰ্ণ ভিডিওটো চাই থাকক মোক আশীৰ্বাদ কৰিব মৰম দি যাব আৰু উৎসাহিত কৰিব আৰু পুনৰ নতুন ভিডিঅ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বাই বাই নমস্কাৰ